Hello guys, good evening. আজি হল উৰুকা আমি কিটা খানা বনাই আছো উৰুকাৰ খানা ন হেল্ল কই দিয়া হাই হাই আজি কি আজি উৰুকা খানা ক উৰুকা আছে আৰু আমাৰ হেল্পাৰ হাই আৰু এয়া মাছ ফ্ৰাই কৰি আছো আৰি মাছ এইফালে আছে ভকুৱা মাছ তাৰপিছত আছে এইফালে লোকেল চিকেন তাৰপিছত আছে এইফালে ব্ৰইলাৰটো বইল কৰি থৈছো পকৰা খাব লাগিব ব্ৰইলাৰৰ এইফালে চিকেন পকৰা না আৰু সকলোৱে উৰুকা খাওক লগে ভাগে পৰিয়ালৰ সৈতে আমিতো আৰু এইবাৰ অকলে আমি এইবাৰ ঘৰৰ কাম চলি থকা আমি ঘৰত যোৱা নহ'ল তো এইবাৰে আৰু ইয়াতে উৰুকা ফাৰ্ষ্ট এনে আমি ঘৰতে যাওঁ বিহুত তো পৰিয়ালৰ লগত ঘৰৰ সকলো মানুহৰ লগতে খাওঁ কিন্তু এইবাৰ আৰু নহ'ল তো এইবাৰ আমি তিনিওটাই আৰু বেলেগ বাকী মানুহৰ বেলেগ নাই তো সকলোৱে খাওক উৰুকা ভালদৰে বিহু উদযাপন কৰক আৰু সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল কোৱা হেপী বিহু কোৱা বিহুৰ শুভেচ্ছা হেপী ভোগালী বিহু সকলোকে শুভেচ্ছা থাকিল আৰু আমাৰ খানা বনোৱা হ'ল আৰু ভিডিঅ' বাকী বিশেষ নবনালোঁ এয়া ওলকবি আলু বিলাহীৰে মাছ এয়া চালাড এইফালে মাছৰ মূৰেৰে মুড়ি ঘণ্টা বনাইছোঁ আৰু এইফালে লোকেল চিকেন নহৰু দিছোঁ পুৰা গোটা নহৰু এয়া আৰু আমাৰ উৰুকাৰ খানা হেল্ল' গাইজ আমি উৰুকাৰ খানা খাব ধৰিছোঁ কেনে হৈছে মজা গুণা কেনে হৈছে কোৱা নহয় তো আমি খাওঁ উৰুকাৰ খানা মুড়ি ঘণ্টা এয়া তো আপোনালোকেও খাওক সকলোৱে উৰুকাৰ খানা আৰু উদযাপন কৰক বিহু চাই থাকিব আমি ভেলা বুজি পোৱাব যাওঁ এই শৰাই লৈছোঁ অলপ দিম বুলি তো চাই থাকিব ভেলা বুজিটো দেখুৱাম ভিডিঅ'টো আৰু আজি পুহ আৰু মাঘৰ দমাহী তো এয়া শৰাই আনিছিলোঁ ময়ো দিলোঁ অলপ শৰাই আৰু এয়া ৰাইজৰ শৰাইখনো আছে ভেলা বুজিত আৰু এইফালে আমাৰ ভেলা বুজি জ্বলি আধামান জ্বলিলে আৰু আমি আহোঁতে এইফালে চাওকচোন তো এনেদৰে আমি মেজি পোৱালোঁ আৰু মেজিৰ জুয়ে যাতে সকলোৰে দুখ বেদনাবোৰ আৰু অপায় অমংগলবোৰ যাতে মেজিৰ জুইত নাশ হৈ যায় আৰু সকলোৰে যাতে ভাল হয় তাকে কামনা কৰিছোঁ আৰু এইফালে আমাৰ অলপ নাচো চলি আছে মেজি পোৱা হোৱাৰ পিছত শৰাই চৰাই ভাঙি মাহ প্ৰসাদ খোৱাৰ পিছত এয়া এইফালে খেলা আৰম্ভ হৈছে সৰু ডাঙৰ সকলোৰে উঠা বহা সেনেকৈ কিবা খেল চলিছে এইফালে আমাৰ বাবুহঁতো খেলিছে আৰু পৰাক নৰাক তো প্ৰাইজ পোৱা নাই বাবুৱে আমাৰ তো খেলিছে সেইকাৰণে ভাবিলোঁ অলপ ৰেকৰ্ড কৰি থৈ দিওঁ আৰু আমাৰ এখেতেও খেলিছিল চকুত বন্ধা তো মই ভিডিঅ'টো ৰাখি দিলোঁ আৰু এইবাৰ আহিল মোৰ পাল ময়ো খেলিলোঁ যিহেতু অলপ ভিডিঅ' কৰি ৰাখি দিলোঁ আৰু আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগে জনাব তো বহুত দিনৰ মূৰত খেলিছোঁ আগতে আমি স্কুলৰ দিনতে খেলিছিলোঁ তো আৰু প্ৰাইজ কিন্তু নাপালোঁ দিয়ক ভাবিলোঁ হেল্ল' গাইজ মেজি পুৱাই আহিলোঁ শৰাই গাজি প্ৰসাদ খালোঁ তো আৰু খেলাও দিছিলে ডাঙৰ সৰু চবৰে খেলা চেলাও আমি দিলোঁ দি আহিলোঁ তো আমাৰ আজি বিহু এনেকৈ গ'ল
বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু অলপ কৰি দেখুৱালোঁ আপোনালোকক। আৰু মেজি পোৱা যাবৰ সময়ত ৰাতিপুৱা চাহ খাই যোৱা নাছিলোঁ যিহেতু এতিয়া চাহ খাব ওলাইছোঁ। আৰু এয়া দেখিছেনে, আপোনালোককো দেখাই দিলোঁ বিহুত কি কিনো আয়োজন আছিল। তো মাৰ ঘৰৰ পৰাও আহিছে সান্দহ, কাৰে, আৰু মই ইয়াত বনালোঁ নাৰিকলৰ লাৰু, চিৰা, তেলপিঠা, কাটা নিমকি, বাকীখিনি মায়ে দি পঠোৱা। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আৰু শেষত আৰু এবাৰ সকলোলৈ